নমস্কাৰ, মই নিবিৰ নাৰায়ণ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছো অসমৰ বিখ্যাত ছাগলী পালক প্ৰভাত দাস দাদাৰ ঘৰত। আজি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ছাগলী পালনৰ বাবে ঘৰটো কেনেকুৱা হ'ব লাগে বা কিমান টকাৰে আমি ঘৰ এটি নিৰ্মাণ কৰি ল'ব পাৰো, এই সকলোবোৰ কথা তেওঁৰ মুখেৰে জানিম। গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ছাগলীৰ কাৰণে গঁৰালটো কেনেকুৱা হোৱা প্ৰয়োজন কওকচোন আপুনি? মানে কেনেকুৱা হ'ব লাগে ছাগলীৰ কাৰণে? আৰু গঁৰালটো পৰামৰ্শ মতে 4 ফুট ওপৰত চাংঘা ৰাখিলে ভাল। মানে মিনিমাম 4 ফুট ওপৰত ৰাখিলে ভাল। কি হয় তাৰমানে তলটো চাফা কৰাত সহজ হয়। আৰু চাফা হ'লে তল মানুহে খোৱা মানে চাফা কৰাত লেতেৰা বেছি হ'ব। যিমানে ওপৰত হ'ব আমাৰ তল চাফ চিকুণ কৰাত সহজ হয়। গতিকে 4 ফুট ওপৰত ৰাখিলে মোৰ বোধে আৰু একচুৱেলি ভাল হয়। আৰু পালে বেছিয়ে হ'ব লাগে। মানে মানুহ সোমাই তলত মানে থিয়াই থিয়াই মানুহ চাফা কৰিব বেছি ভাল। বহি চাফা কৰিলে মানে কষ্ট বেছি হ'ব, সময় বেছি ল'ব। গতিকে আমাৰ 4 ফুট আছে। এইবাৰ নেক্সট টাইম আৰু যেতিয়া ঘৰ বনাম মই 6 ফুট মান দিম পঢ়াটো। তেতিয়া মানুহ থিয়াই থিয়াই চাফা কৰাত বহুত সহজ হয়। আমি সাধাৰণতে ছাগলীবিলাক মানে আমি যিটো গোহালি বুলি কওঁ, তাত মানে আমি তলতে ৰাখি থৈ দিওঁ। কিন্তু তলত ৰখাটো মানে ছাগলীৰ কাৰণে ভাল নহয়। নহয়, ছাগলী যদি তলত মাটিত ৰাখোঁ কি হয়, ছাগলীৰ পেচাবটো কেতিয়া কোন সময়ত কিমান পেচাব কৰে হিচাপ নাই। ছাগলী এনি টাইম মানে শৌচ পেচাব কৰি থাকে আৰু তাৰ কাৰণে বোকা দি যাব। সেই বোকা যদি সি তাক খুৱাই তাৰ চালৰ বেমাৰ হ'ব, বিভিন্ন বেমাৰে লাগ দিব। সেইকাৰণে চাংঘৰ লাগে। চাংঘৰ লাগবে। চাংঘৰ নহ'লে ছাগলীৰ ফাৰ্ম আপুনি কোনোমতে নিঠিকে, কাৰণ বোকা হ'ব নালাগে জেগাখিনি। আৰু সেই চাংঘৰটো হ'ব লাগিব ঘাই ৰ'দ পোৱা জেগা হ'ব লাগে। যদি আমি গছৰ তলত বাঁহৰ তলত সেই ছাগলী বেমাৰ লাগিব, কাৰণ ফাৰ্মখন যদি ৰ'দ পৰে তেতিয়া শুকাব জেগাবিলাক। ঘাই ৰ'দ পোৱা জেগা হ'ব লাগে, ৰ'দ পাব লাগিব। যদি ৰ'দ নাপায় আমি য'ত বাঁহৰ তলত বা গছৰ তলত কৰিলে কিন্তু ফাৰ্ম কৰিব নহয়। কাৰণ মই যিমান ফাৰ্ম দেখা পাইছোঁ, বহুত জেগা চাইছোঁ ফাৰ্ম, চব কেনেকৈ সম্পূৰ্ণ ৰ'দ ঘাই পৰা ৰ'দ। মানে ৰ'দটো আগবেলাও কৰিব লাগিব, পিছবেলাও ৰ'দ পাব লাগে। তেতিয়া সুন্দৰ ৰ'দ পাব লাগে। আৰু মানে একদম মিনিমাম কিমান টকাৰে ঘৰ এটা বনাব পাৰি যদি নতুন পালকৰ কাৰণে আমি সুধিব বিচাৰো? এতিয়া মই এতিয়া তক্তা দিছোঁ বা কাঠ দিছোঁ, মানে বাঁহ বেৰা দিও কৰিব পাৰে। কিছুমান তলত বাঁহ বাৰী বা তামোল আছে, তামোল গছ কাটি তামোলৰ ঘৰ বাৰী দিও কৰিব পাৰে। কিন্তু কি হয় বাঁহত কি হয় তাৰমানে এইকেইটা বাঁহৰ চেপাত ভৰি কেনে সোমাই যায়। এতিয়া আমি তক্তা বাঢ়িছোঁ, এটা হিচাপ আছে, বিন্ধাগিলা হিচাপ আছে, ভৰি ছাগলী ভৰি কোনো মধ্যে ছাগলী ভৰি সোমাই ফাঁচি নাযায়। আৰু কিন্তু এটা খৰচ বেছি হয়। কিন্তু সাধাৰণতে মানে নতুনকৈ এতিয়া 5জনটা 5টামান ছাগলী কৰিব, সিহঁতে এখন চালি কৰিলেও হ'ব। এতিয়া মই ডিচাইড কৰিছোঁ কিছুমান এই এখন চালি কৰিলেও হ'ব, পলম একো নাই। কিন্তু যেতিয়া লাভ পাব নিজে গম পাব যে ছাগলী ফাৰ্মখন এনেকৈ কৰিব লাগিব, নিজে নিজে চিষ্টেমত আহি যাব। মানে আপোনাৰ ষ্টাৰ্টিঙত বাহিৰেও কৰি মানে বাহিৰ কৰিব লাগিব। প্ৰথম অৱস্থাত পইচা কথা আছে, খৰচৰ কথা আছে। তেতিয়া বেছি খৰচ হ'ব পাৰে, 25,000 টকাতে হৈ যাব ঘৰটো। মানে আৰম্ভণিতে 25,000 মান টকাতে মানে বনাব পাৰি, আৰম্ভ কৰিব পাৰি। আৰু ছাগলীৰ ঘৰৰ কাৰণে আৰু কিবা বিশেষ মানে হেৰি থাকে নেকি, নিয়ম নীতি কিবা ৰ'দ পৰা জেগাত আৰু কিবা বিশেষ? ৰ'দ পৰা জেগা হ'ব লাগিব, আৰু ৰ'দ পৰা জেগা লাগিব। আৰু কেনেকৈ ঠাণ্ডা দিনত আপুনি নেট দেখা নিব, তাক দেখা নি ঠাণ্ডা জেগা ঘূৰাব লাগিব। আৰু গৰমত সেইবিলাক খুলি দিব লাগিব, চিষ্টেম ৰাখিব লাগিব এইবিলাক। ইয়াতে আপোনাৰ এনেকে খোলা আছে, এতিয়া খোলা আছে, গৰম দিনত খোলা আছে, ঠাণ্ডা দিনত মাৰি দিব লাগিব এইবিলাক নেট দি পেলাই। খুলি ৰাখিছোঁ, ঠাণ্ডাৰ দিনটো এইবিলাক নেট দি মাৰি দিব লাগিব এইবিলাক। তিৰপাল দি দিয়ে নেকি? তিৰপাল দিব লাগিব। মানে গৰমৰ দিনত মানে হাৱা পাছ হ'ব লাগিব, হাৱা পাছ লাগিব। আৰু মোৰ দেখি হেৰি ঘৰটো মই গৰমত ফেন লগাই যাওঁ, ফেন ফিটিং আছে, ফেন লগাই আছে। এইটো ধুনীয়াকৈ বনাইছোঁ। এইটো অলপ সৰু ঘৰ, এইটো আৰু 40 ফুট মানে দীঘল, 14 ফুট বহল। মানে গৰমত পেচাব চেচাব মানে শুকাই যাবৰ কাৰণে আমাৰ শুকাই যাব, লগতে শুকাব। আমাৰ পেচাব তলত পৰি আছে, চাৰি ঘৰ তলত পৰি গৈছে। আৰু ডেইলি চাফা কৰিম, দুপৰীয়া আহি তলখন চাফা কৰিম। ৰাতিপুৱাই ভিতৰত চাফা কৰি থওঁ। ৰেগুলাৰ চাফা হ'ব লাগিব, চাফা নহ'লে অসুবিধা আছেতো, কাৰণ সেইবিলাকৰ বেমাৰ আজাৰ আহিব। তথাপি এইখন বনালোঁ, এইফালে বনালোঁ। এইটো এইবিলাক চেগুন তক্তা, এইবিলাক চেগুন তক্তা দিছোঁ মই নিজে ঘৰ ফালি পেলাই, কাৰণ তক্তা দিন যাব লাগিবতো। সদায় বনাওঁ। এতিয়া ৰাতি ফেন লগাৰ মানুহে এই মানুহে খোৱাটো শুই থাকে, ফুৰিব মেলি দিয়ে গোটেই ৰাতি। ইনভাৰ্টাৰ কানেকশ্যন কৰা আছে, ইনভাৰ্টাৰ কানেকশ্যন দিয়া আছে।
দিব লাগিব সুবিধা দিব লাগিব কাৰণ তেতিয়াই মোক চাব সিহঁতে মানে আপুনি চালেহে আপোনাক চাব কথাটোৱে আমি কিন্তু সাধাৰণতে কি হয় মানে গাঁৱত যেতিয়া ছাগলীবিলাক পোহে মানে ঘৰুৱা হিচাপত মানে ইমান বেছি গুৰুত্ব নাই আৰু ৰাতিপুৱা এৰি দিলে দুপৰীয়া আনিলে এনেকুৱা টাইপত ক'ত কি খালে হিচাপ নাই ক'ত কি খালে হিচাপ নাই বা থাকাৰো এনেকুৱা একো মানে চাফ চিকুণতা নাই 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 একচুৱেলি চাফ চিকুণত ৰাখিব লাগিব আৰু নহ'লে এনেই নহয় এইটো বস্তু সেইকাৰণে আচলতে ছাগলী পালনত চাগে লাভ নহয় ন মানে আমি ঘৰুৱা হিচাপে যিবিলাক আৰু ঘৰুৱা কি না সৰু সৰু পোৱালিবিলাক কি মানে পেলু হওঁতে পেটটো ডাঙৰ হৈ যায় পেলু জমা হয় মানুহবোৰে মোৰ ছাগলী চিঞাহাকে নহয় পেটটো পেলু ভৰ্তি হৈ গৈছে না